নমস্কাৰ বন্ধুসকল, খান লাৰ্ণিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। লগতে যিসকল বন্ধুৱে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে সৌৰজগতৰ গ্ৰহাণুবোৰ সৰু মহাকাশীয় বস্তু সেইবোৰ কোন দুটা গ্ৰহৰ মাজত পোৱা যায়? উত্তৰ মঙ্গল আৰু বৃহস্পতিৰ মাজত। ২ নম্বৰ প্ৰশ্ন সৌৰজগতৰ আকাৰৰ ক্ষেত্ৰত পৃথিৱীৰ স্থান কি? উত্তৰ পঞ্চম। প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো? উত্তৰ গনিমেড। প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ সৰু উপগ্ৰহ কোনটো? উত্তৰ ডিমছ। প্ৰশ্ন সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোনটো? উত্তৰ শুক্ৰ গ্ৰহ। প্ৰশ্ন কোন গ্ৰহত সৌৰজগতৰ নিক্স অলিম্পিয়া সৰ্বোচ্চ পৰ্বত অৱস্থিত? উত্তৰ মঙ্গল গ্ৰহত। প্ৰশ্ন সৌৰজগতৰ কোনটো গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত? উত্তৰ বুধ। প্ৰশ্ন সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহিবলৈ কিমান সময় লাগে? উত্তৰ 8 মিনিট 30 ছেকেণ্ড। প্ৰশ্ন সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কি? উত্তৰ তৃতীয়। প্ৰশ্ন সূৰ্যত কোনটো পাৰমাণৱিক ইন্ধন থাকে? উত্তৰ হাইড্ৰজেন। প্ৰশ্ন সূৰ্যত শক্তি কেনেকৈ উৎপন্ন হয়? উত্তৰ নিউক্লিয়াৰ ফিউজনৰ দ্বাৰা। প্ৰশ্ন সূৰ্যৰ ৰাসায়নিক মিশ্ৰণত হাইড্ৰজেনৰ শতাংশ কিমান? উত্তৰ ৭৫%। প্ৰশ্ন আমি দেখা সূৰ্যৰ অংশটোক কি বুলি কোৱা হয়? উত্তৰ ফটোস্ফিয়াৰ। প্ৰশ্ন সূৰ্য আৰু পৃথিৱীৰ মাজত সৰ্বাধিক দূৰত্ব কেতিয়া হয়? উত্তৰ 4 জুলাই তাৰিখে। প্ৰশ্ন সূৰ্যগ্ৰহণত সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ সৰ্বাধিক ম্যাদ কিমান? উত্তৰ 7 মিনিট 40 ছেকেণ্ড। প্ৰশ্ন সোমালিয়াৰ ৰাজধানী ক'ত? উত্তৰ মগাদিছু। প্ৰশ্ন ছডিয়াম বাইকাৰ্বনেট কি লৱণ? উত্তৰ এচিটিক লৱণ। প্ৰশ্ন ছডিয়াম ধাতু ক'ত ৰখা হয়? উত্তৰ কেৰাচিনত। প্ৰশ্ন ছডিয়াম এচিটেট ছ'ডা চূণেৰে গৰম কৰিলে কি প্ৰাপ্ত হয়? উত্তৰ মিথেন। প্ৰশ্ন পূৰ্বতে চেলছিয়াছ স্কেলক কি বুলি কোৱা হৈছিল? উত্তৰ চেণ্টিগ্ৰেড স্কেল। প্ৰশ্ন সংস্কৃতৰ কেন্দ্ৰীয় বিদ্যালয় ক'ত অৱস্থিত? উত্তৰ তিৰুপতি, অন্ধ্ৰপ্ৰদেশ। প্ৰশ্ন চুফী চিলচিলা মূলতঃ কোন ধৰ্মৰ সৈতে সম্পৰ্কিত? উত্তৰ ইছলাম ধৰ্মৰ। প্ৰশ্ন কোনটো ৰোগ প্ৰতিৰোধ কৰিবলৈ চুৰামাইন নামৰ ঔষধ ব্যৱহাৰ কৰা হয়? উত্তৰ এইডছ। প্ৰশ্ন কোন বছৰত সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজৰ কমাণ্ড দখল কৰিছিল? উত্তৰ 1943 চনত। প্ৰশ্ন সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক গুৰু কোন আছিল? উত্তৰ চিত্তৰঞ্জন দাস। প্ৰশ্ন চুনামি কোন ভাষাৰ শব্দ? উত্তৰ জাপানী। প্ৰশ্ন চিমেণ্ট উৎপাদনত ভাৰতত কোনখন ৰাজ্য প্ৰথম স্থানত আছে? উত্তৰ মধ্যপ্ৰদেশ। প্ৰশ্ন CBI কোন দেশৰ চোৰাংচোৱা সংস্থা? উত্তৰ ভাৰতৰ। প্ৰশ্ন
CRPFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ নতুন দিল্লীত। প্ৰশ্ন CIA কোনখন দেশৰ এটা চোৰাংচোৱাৰ সংস্থা? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰশ্ন চিয়াচেন হিমবাহ বিবাদ কোন দুখন দেশৰ মাজত? উত্তৰ ভাৰত আৰু পাকিস্তান। প্ৰশ্ন শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ গুৰু নানক। প্ৰশ্ন শিখসকলৰ অন্তিম গুৰু কোন আছিল? উত্তৰ গুৰু গোবিন্দ সিং। প্ৰশ্ন হিন্দু সভ্যতা এখন নগৰীয়া সভ্যতা আছিল আৰু বৈদিক সভ্যতা আছিল? উত্তৰ গ্ৰাম্য। প্ৰশ্ন ছিংগাপুৰত আজাদ হিন্দ ফৌজক কোনে নেতৃত্ব দিছিল? উত্তৰ সুভাষ চন্দ্ৰ বসু। প্ৰশ্ন সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ বঁটা কোনটো? উত্তৰ জ্ঞানপীঠ বঁটা। প্ৰশ্ন নোবেল বঁটাৰ পিছত সাহিত্যৰ সৰ্বশ্ৰেষ্ঠ পুৰস্কাৰ কোনটো? উত্তৰ মানৱিকাৰ বঁটা। প্ৰশ্ন হৰনাথৰ স্তম্ভ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ অশোক। প্ৰশ্ন সামূহিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কাৰ প্ৰতি দায়বদ্ধ? উত্তৰ লোকসভাৰ। প্ৰশ্ন সাধাৰণতে প্ৰধানমন্ত্ৰীৰ কিমান বছৰৰ কাৰ্যকাল থাকে? উত্তৰ 5 বছৰ। প্ৰশ্ন সামাজিক আৰু অৰ্থনৈতিক পৰিকল্পনা কোন তালিকাৰ বিষয়? উত্তৰ সমসাময়িক তালিকা। প্ৰশ্ন চাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল? উত্তৰ 1928 চনত। প্ৰশ্ন কেতিয়া চাইমন কমিছন নিযুক্ত কৰা হৈছিল? উত্তৰ 1927 চনত। প্ৰশ্ন চুলতান কালত কোনে প্ৰথম ডাক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? উত্তৰ আলাউদ্দিন খিলজী। প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্ত কৰে? উত্তৰ ৰাষ্ট্ৰপতি। প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? উত্তৰ 65 বছৰ। প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশে কাক পদত্যাগ পত্ৰ প্ৰদান কৰে? উত্তৰ ৰাষ্ট্ৰপতিলৈ। প্ৰশ্ন কিমান কেৰেট আটাইতকৈ বিশুদ্ধ সোণ? উত্তৰ 24 কেৰেট। প্ৰশ্ন কোনখন দেশত মুছলমান জনসংখ্যা সৰ্বাধিক? উত্তৰ ইণ্ডোনেছিয়া।